নমস্কাৰ দোস্ত, আজি আমি বাথৰুমৰ টাইলছ লগাম। চাই থকা আপোনালোকে বাথৰুমত কেনেকৈ টাইলছ লগালে কেনেকুৱা দেখি আৰু কেনেকৈ লগালে ভাল লাগে। ইয়াত পাপু আহমেদ আৰু নুৰ মহম্মদে টাইলছ লগাই আছে, আপোনালোকে দেখা পাইছে চাগে। এইটো পাপু আহমেদ মোৰ পিয়ে। এয়া সন্মুখৰ ফালে এনেকুৱা হৈছে, এইটো ওপৰত দেখিছে আপোনালোকে চাটাৰিং খোলাই নাই, এইটো পানীৰ টেংকি হয়। এইটো পেচাব কৰা, এইটো লেট্ৰিন। এনেকৈ টাইলছৰ ওপৰত গোলা লগাই বঢ়িয়া কৰি মিলাই পেলাই এনেকৈ সমান কৰি হিচাপত গোলাটো দি এনেকৈ ৱালত লগোৱাই দিওঁ আমি। ৱালত লগোৱাৰ পিছত এয়া দেখিছে আপোনালোকে ৱালৰ টাইলছৰ ওপৰত গোলাবোৰ লাগি আছে। গোলাবোৰ দেৰি নকৰি সোনকালে যেন কাপোৰেৰে বা কিবাৰে মুচি দিয়ে আপোনালোকে, নহ'লে এইটো পিছত দাগি দাগি হৈ ৰয়, ফিনিচিং নেদেখি। চাব পৰা আপোনালোকে ফিনিচিং কেনেকুৱা হৈছে। যদি ভাল লাগিছে ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুৰা বঢ়িয়া কৰি জইনটো মিলাই দিব লাগে, ওচৰ চাপৰ হ'লে মানে ফিনিচিং নেদেখি। এতিয়া বাথৰুমত টাইলছ লগোৱা প্ৰায় সম্পূৰ্ণ হ'ল, ৱালত ফ্ল'ৰত বাকী আছে। ৱালত প্ৰায় কিনাৰে হ'ল। বনোৱা হোৱা নাই, চাই থকা আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে লাইক